নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আজি মই দেখুৱাম এয়াৰ প্লেণ্ট। এইটোৰ নাম টিলানচিয়া ionantha আৰু এইজোপা কেনেকৈ প্ৰপাগেশ্যন হয় আৰু কেনেকৈ ৰোপণ কৰিব পাৰি। আৰু এজোপা আছে স্পেনিছ মছ। এইজোপা স্পেনিছ মছ হয়, এইজোপা এয়াৰ প্লেণ্টেই। আৰু এইজোপা কেনেকৈ মই পুলি উলিয়াই ৰোপণ কৰিম আহকচোন ভিডিঅ'টো শেষলৈকে চাওঁ। আৰু এই স্পেনিছ মছজোপা এয়া টুকুৰাটো লৈছোঁ আৰু ই সদায় ওলবি থাকে এনেকৈ লতা নিচিনাকৈ। যিডোখৰ অংশ এয়া ব্ৰাউন কালাৰ নিচিনা দেখিছে সেই অংশটোতেই মই কাটি ল'ম। আৰু এইজোপা ৰুবৰ কাৰণে একো অসুবিধা নহয়। ইয়াক কোনো মাটি বালি একো দৰকাৰ নাই বা একো ফাৰ্টিলাইজাৰ বা সাৰ দৰকাৰ নাই। ই এয়াৰতে হয়। আৰু এইদৰে মই কাটি লৈছোঁ এতিয়া। আৰু এডাল ৰছী লৈছোঁ। এইডাল লৈ পেলাই মই ইয়াত বান্ধিম। আৰু যিখিনি কাটিছিলোঁ সেইখিনি মই ভালদৰে হাতেৰে জুটিয়াই লৈছোঁ। আৰু যিফালে কাটিছিলোঁ সেইটো পৰমৰা কৰি লৈছোঁ। এইটো ওপৰমৰা কৰি ল'ব লাগে কটা অংশখিনি আৰু তাতে ভালদৰে বান্ধি দিব লাগে। আৰু এইডাল বস্তাৰ ৰছী হয় কটনৰ, আৰু এইডালে মই বান্ধি দিছোঁ। সূতাৰো বান্ধিব পাৰে যদি টান সূতা থাকে, আৰু পৰাপক্ষত কটনৰ ৰছীৰে বান্ধিব। তাঁৰ ব্যৱহাৰ নকৰিব আৰু প্লাষ্টিক সূতা কেতিয়াও ব্যৱহাৰ নকৰিব। এইদৰে বান্ধাৰ পাছত ধুনীয়াকৈ মই এতিয়া এই পটটোৰ ভিতৰত ওলমাই বান্ধি দিম। আৰু এই প্লেণ্টটো আপোনালোকে ইনডোৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰে, ইনডোৰতো থ'ব পাৰে, আউটডোৰতো থ'ব পাৰে। ইনডোৰত থ'লে বেলকনি বা বাৰান্দা তেনেকুৱা বতাহ চলাচল হোৱা ঠাইত, পোহৰ ঠাইত ৰাখিব। আৰু বাহিৰত বা আউটডোৰত থ'লে গছৰ তলত ৰাখিব যাতে ছাঁ পাই থাকে। বেছি ৰ'দত নথ'ব। পোহৰত থ'লে একো নহয়, ৰ'দত নথ'ব। পোহৰ পালে বহুত সুন্দৰ হয় গছজোপা। ইয়াক পোহৰহে দৰকাৰ, কিন্তু ৰ'দটো দৰকাৰ নাই। আৰু বেলকনিত যদি ৰাখে সপ্তাহত, ঠাণ্ডা দিনত সপ্তাহত এবাৰ পানী স্প্ৰে' কৰিব। আৰু গৰম দিনত হ'লে পানী অকণমান 15 দিনৰ মূৰে মূৰে দিব। নিদিলেও আপত্তি নাই। আৰু বাহিৰত থ'লে নিদিলেও হৈ যায়, বাহিৰত যদি গছৰ ছাঁত থয়। আৰু এয়া মই এটুকুৰা কাঠত এইদৰে ৰোপণ কৰিছিলোঁ। আৰু এয়া এডোখৰ এইদৰে কাঠত দি পেলাই অৰ্কিড দি ৰাখিছোঁ। অৰ্কিডৰ কাৰণে এই মছটো বহুত ধুনীয়া হয়, কাৰণ বায়ুমণ্ডলৰ পৰা ইহঁতি খাদ্য আহৰণ কৰে অৰ্কিডৰ নিচিনাকৈ। আৰু এয়া টিলানচিয়া ionantha। আৰু এইটো মই গছৰ যিটো পুলি তাৰ পৰাই প্ৰপাগেশ্যন হয়। এয়া মাদাৰ প্লেণ্টটো ইয়াৰ পৰাই মই সেইকেইটা পুলি উলিয়াইছোঁ। এইটো মাদাৰ প্লেণ্ট আৰু এইটো ইয়াতে ৰোপণ কৰিছোঁ। এডাল কাঠতে এইদৰে ৰোপণ কৰি থ'লেও একো আপত্তি নাই। কিন্তু এইখিনিও সেই যেনেকৈ মছটো বাহিৰত উলিয়াই থ'লে ঠাণ্ডা জেগাত থ'ব লাগে, সেইদৰে থ'ব লাগে। ই বায়ুমণ্ডলৰ পৰাই খাদ্য আহৰণ কৰে। আৰু ফুলিলে এনেকুৱা সুন্দৰ হয়, দেখিবলৈ বৰ ধুনীয়া হয়। আৰু বাৰান্দাত মই এইদৰে ৰাখিছোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব এটা কৰি ৰাখিব আগৰবোৰ ভিডিঅ' চাবৰ কাৰণে। আৰু বেল আইকনটো টিপি ৰাখিব। মই সদায় আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ' দি যাম। ভিডিঅ' চোৱাৰ বাবে বহুবাৰ আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। আৰু আপোনালোকৰ দিনবোৰ সদায় শুভ হওক। আজিলৈ আহোঁ। ধন্যবাদ।